চেনেলৰ বিষয়ে মই একো নাজানোৱেই 1 লাখ কিমান মোতকে বহুত বেছি সাবস্ক্ৰাইবাৰ আছে মা কসম আছে চাই মানে যদি বেছিও মাৰিছে কম যদিও মাৰিছে মা কসম মই গমে নাপায় এইটো ভিডিঅ'ত যে মই ইমান মাৰিলে এক্সট্ৰা কামো আছে এক্সট্ৰা কাম কৰি থাকো আৰু ভিডিঅ' বনাও এডিটিং কৰি মোক খুব ভাল আগৰ পাই বৌ আহিলে বৌ কাৰণে অলপ গিফ্ট আনিছিলো প্লিজ আপোনাকো আনিছিলো এবাৰ হাই নমস্কাৰ মোৰ প্ৰিয় বন্ধুসকল এতিয়া মই যাব ওলাইছো দুলৰাজ দা ঘৰলৈ আৰু কেইটামান শ্বপিঙো কৰিম যাতে তেওঁক অলপ মৰম চেনেহ কৰিবৰ কাৰণে yani কেইটামান গিফ্ট ল'ম তেওঁৰ কাৰণে যাতে তামাম মজা লাগিব আৰু যাওঁ পাওঁ নে নাপাওঁ লগ পাম নে নাপাম নাজানো এতিয়া বাজিলে 12টা বাজিব হৈ গ'ল এতিয়া তাত গৈ কিমান দেৰি পাম নাজানো কমচে কম আমাৰ ইয়াৰ পৰা 3 ঘণ্টামান লাগি যাব বাইকত যাওঁতে 3 ঘণ্টা ইয়াৰ 2.5 ঘণ্টা দিছোঁ 100% লাগিবই লাগিব আশা কৰিছোঁ লগ পাম দুলাজ দা আহিছোঁ আপোনাৰ ঘৰলৈ বগী ব্ৰিজ আহি পালোঁ মই আৰু মোৰ মৰমৰ লগত দুজন আহিছোঁ ঠিক আছে আৰু এতিয়া আমি আছোঁ বগী ব্ৰিজ ওপৰত য'ত আপুনি দেখা পাইছে গোটেই ইমান সুন্দৰ ঠাই ৰাম চাই মজা লাগে কি কয় নীলা আকাশ নীলা পানী গৈছোঁ আমি দুলাজ দা ঘৰলৈ বুলি আহা অলপ এফালে হৈ যায় অলপ মিলাই ল'ব কিন্তু দেই দুলাজ দা ঘৰ কোন বুলি আছে ন দুলাজ দা অঁ চিধা কিমান দূৰ ইয়াৰ পৰা অঁ ঠিক আছে থেংক ইউ চাওঁ এতিয়া আগত থৈ আছে দুলাজ দা ঘৰ কোনটো নো দুলাজ দা পিছফালে এইটো আছে সোমাব লাগিব নামটো এইটো হৈ গ'ল মই দুলাজ দা ঘৰ সোমাইছোঁ অকল মই আহি পালোঁ দুলাজ দা ঘৰত কিন্তু আপুনি শ্বকিং হৈ যাব আপুনি চাব পাৰে ইয়াত দুলাজ দা ঘৰ এইটো হয় আৰু ইয়াত আছে তলা লগোৱা তাৰ মানে মোৰ গোটেই মেহনত পানীত গ'ল মই যিমান গিফ্ট আনিছিলোঁ ইয়াত দিবৰ কাৰণে কোনো নাই ভাইটি এজন পাইছিলোঁ তেওঁৰে ভাইটি কিন্তু তেওঁ এতিয়া ওলাই গ'ল সেইকাৰণে মই ভিডিঅ' নবনালোঁ কিয়নো আৰু তেওঁ ওলাই গৈছে আৰু লগতে এইটো হ'ল দুলাজ দা ঘৰ আপুনি দেখিব পাইছে যে দুলাজ দা ঘৰ এইটো জাষ্ট এতিয়া আৰম্ভণি কৰিছে বনাবৰ কাৰণে এনেকুৱা লাগিছে বনাবৰ কাৰণে আৰম্ভণি কৰিছে দুলাজ দা ঘৰ এতিয়া মোৰ ভাই ইয়াত আছে মোৰ লগৰ ই মাথা গৰম আৰু মোৰতো পূৰা মাথা গৰম কি কওঁ এই ইমান দূৰৰ পৰা অহাৰ পাছতো ইমান সোধাৰ পাছতো লগ নাপালোঁ মনটো অলপ বেয়া লাগিছে যি কি নহওক হ'লেও অলপ দেৰি ৰখিম তেওঁ যদি আহে তেনে লগ কৰিম নিশ্চয় লগ কৰিম অলপ দেৰি মানে টাউনলৈকে ফুৰিম আৰু তেওঁৰ কাৰণে অলপ কিবা বস্তু লৈ ল'ম কিবা বস্তু লৈছিলোঁ হ'লেও আৰু কিবা এটা ল'ব লাগে যাতে তেওঁক আৰু অলপ যাতে ভাল লাগে প্ৰথম আহিছিলোঁ যে নাপাইছিলোঁ এতিয়া বৰ্তমান আহি পালোঁ এতিয়া দুলাজ দা ইয়াতে বহি আছে আৰু বৌ ভিতৰত সোমাই আছে আমাৰ মৰমৰ ভণ্টি ভণ্টি ভালনে এতিয়া দাদাৰ কাৰণে অলপতো গিফ্ট আনি দিছিলোঁ এয়া লৈ লওক আৰু লগতে আৰু অলপটো আছে আপোনাৰ কাৰণে ঐ আনচোন লোৱা তোমাৰ কাৰণে মৰমে ধৰা না লোৱা নধয় নেলাগে বুজি নাপায় নি এই লওক আপুনি ধৰি লওক তেন্তে আৰু বৌ আৰু আপোনাৰ কাৰণে আছে গিফ্ট কিন্তু এতিয়া পিন্ধি চাব লাগিব চাওঁ মই আনি দিয়া কাপোৰটো আপোনাৰ কাৰণে ফিট হয়নে নহয় বহুত চিন্তা কৰিব নালাগে মই কিনি নাই অনা মোৰ অলৰেডি দোকান আছে সৰু মৰু তাতে তাৰ পৰাই অলপ আপোনাৰ কাৰণে যাতে মই ভাবিলোঁ আপোনাৰ কাৰণে হ'ব বুলি সেইকাৰণে সেইটো চাইজত লৈ আনিছোঁ চিন্তা কৰিব নালাগে আমি ইমান ধনীও নহয় আৰু আপোনাৰ কাৰণে অলপ কিবা আনি দিছোঁ আৰু এই মোৰ বন্ধু মানে সৰুৰ পৰা বন্ধু ভাল বন্ধু এই মানে যিমান মোৰ ইউটিউবৰ যিমান কাম আছিলে আগত তেতিয়া এই মানে গোটেই সহায় কৰিছিলে এনেকৈ হ'লেও লগ কৰিবলৈ কিমান বাৰ আপোনাৰ মই বহুত বাৰ মেইল কৰিলোঁ আৰু লগতে কিমান বাৰ মেছেজ কৰিলোঁ কিমান বাৰ কমেণ্ট কৰিলোঁ তাতে আপোনাৰ যিমান ভিডিঅ' সকলোতে কৰিলোঁ আৰু হ'লেও আপুনি বাৰু এটা দুটা ৰেচপঞ্চ দিলে মোক আৰু আমাৰ কি কয় নেমু টেঙা দাদাও আহিছিল কিজান আপোনাৰ লগত তাৰপিছত তেওঁ এটা ভিডিঅ' আপলোড কৰিছিলে যে আৰু আপোনাৰ ঘৰত কেতিয়াও নাযাওঁ মই ভাবিলোঁ না কি হ'ল কাজিয়া লাগিলে নেকি বুলি তেওঁ ভিডিঅ' চাইছোঁ নাই অলপ কমেডিহে কৰিছে সেইকাৰণে নাই ভাবিছোঁ তেতিয়া মই এবাৰ লগ কৰিব চাওঁ মোৰ কিবা হ'ব নেকি বা আপুনি যাতে কিবা এটা উপায় দিয়ক যাতে মোৰ অলপ ভিডিঅ'টো মানে অলপ হ'লেও ৰেচপঞ্চ আহিলে হ'ল আৰু মোক ইমান পপুলাৰ হ'ব নাই যাতে মোক অলপ ৰেচপঞ্চ আহি যাওক সিমানে কাফি আৰু তাতকৈ বেছি নাভাবো ভিডিঅ' বনাই যোৱা মুঠতে মা কচম মই গমে নাপায় এইটো ভিডিঅ'ত যে মই ইমান মাৰিলে এইটো ভিডিঅ' যে মই আপলোড কৰিলো মই কামত বিজি আকৌ হেৰি গলো তাৰ পৰা আহিলো মই এইটো ভিডিঅ' চোৱাই নাই কিমান ভিউ মাৰিলে কি মাৰিলে মুঠতে যি মাৰিছে চাই মানে যদি বেছিও মাৰিছে কম যদিও মাৰিছে মন টান নকৰো মানে মুঠতে মোৰ এক্সট্ৰা কামো আছে এক্সট্ৰা কাম কৰি থাকো আৰু ভিডিঅ' বনাও এডিটিং কৰি মোক খুব ভাল আগৰ পাই এডিটিং মোৰ মানে এটা নিচা হৈ থাকিলে জীৱনত
এডিটিং কৰি যদি মই যদি এনেও থাকো যদি মই এডিটিংটো মানে এনে টুকটাক ফটো এখন মাৰি হলো এডিটিং কৰো আৰু সেইটো নিচা এটা হৈ গ'ল ন আৰু ভিউ কিমান মাৰিছে মোৰ সেইটো মতলব নাই কৈছে মতলব নাই ফেচবুকত মই ভিডিঅ' ইমান ফলোৱাৰ থকাৰ পিছতো যিমানখিনি আছে মোৰ কাৰণে বহুত বাৰু তথাপিতো মই ফেচবুকত ভিডিঅ' নিদিওঁ ইউটিউবটোত এনে দি থাকো ফেচবুকতো মাজে সময় দি থাকো ইনষ্টাতো মাজে সময় দি থাকো তাকো এডিটিং কৰি ভাল পাওঁ কাৰণে সেইকাৰণে আপলোড কৰি থাকো আৰু ভিউ লগত মোৰ মতলব নাই দেই 1 লাখ কিমান মোতকে বহুত বেছি ছাবস্ক্ৰাইবাৰ আছে কচম আছে আমাৰ একোৱে নাহে আৰু সেইকাৰণে কৈছো আগত ভাল কণ্টেন্ট বনাইছিলে মাজত হয়তো কিবা ভুল হৈ গ'ল চাগে সেই ভুলবোৰ আমাৰ অসমীয়াত প্ৰাৰ্থনা এষাৰ আছে নহয় ভুলবোৰ ক্ষমা কৰিব লাগে বুলি ক্ষমা চেমা কৰি কিনে আৰু আপোনালোকে সেই ভেম ধৰি নাথাকিব আৰু ভিডিঅ' আপলোড নকৰা আগৰ পৰাই ইউটিউবত মোৰ ভিডিঅ' বেলেগে আপলোড কৰে সেনেকুৱা আছিলে এতিয়াও চাৰ্চ কৰিলে চাবা মোৰ চেনেল খোলা বেছি দিন হোৱা নাই নহয় তাতকে 3-4 বছৰ আগতে বেলেগে ভিডিঅ' আপলোড কৰিছিলে সেনেকুৱা আছিলে আকৌ সেইটো কাৰণে হয়তো পটককে ৰাইজে চিনি পালে ন মই জনামতে দেই আপোনাৰ আগৰ পৰা দেখি আছিলে কেছটো সেইটো হ'ল মানে মই চেনেল নুখোলোতেই বেলেগে মানে মোৰ পৰিচয়টো দিয়াই দিলে মানে সেইকাৰণে হয়তো সেই তেওঁলোকৰ বাবেহে মই আগবাঢ়িছো মোৰ বাবে নহয় আকৌ এই যোনে আগত ভিডিঅ' আপলোড কৰিছিলে চিনাকি পৰিচয় দিয়ালে এই আগত তেওঁলোকৰ বাবে হয়তো আগবাঢ়িছো হয় নাই মই নিজৰ কাৰণে নহয় মানে আগতে বেলেগে দিয়ালে মানে আপলোড কৰি আপোনাৰ বাকী 3 লাখ 4 লাখ বেলেগে আপলোড কৰিছিলে আগৰ ভিডিঅ' 5 লাখলৈকে ভিউ আছে 17 18 20 22 হাজাৰলৈকে ভিউ আছে মই চাইছো কিন্তু মই তেতিয়া চেনেলে খোলা নাই চেনেলৰ বিষয়ে মই একো নাজানোৱেই আজি বেছি হোৱা নাই জনাটো আপোনাক যোনটো মই গিফ্ট দিছিলো প্লিজ এবাৰ পিন্ধি চাই দিয়কচোন আপোনাৰ ফিটিং হৈছে নাই এবাৰ মানে চাব বহুত মন গৈছে যে মই আনি দিয়া গিফ্টটো যে ফিটিং হৈছে নে নাই বৌ কাৰণে আছে আৰু আমাৰ মই ভন্টিৰ কাৰণে আনি দিছো এইটো আপোনাৰ কাৰণে আছে হৈছিলে এইটো আপোনাৰ কাৰণে আৰু বৌ কাৰণে আছে আৰু ভন্টিৰ কাৰণে ভন্টিকো পিন্ধা ভন্টি হয় নহয় এটা মানে বৰ বন্ধুত্ব হিচাপে যাতে আপুনি দাদা হৈ থাকে সদায় যাতে এটা কিবা এটা চিম্বল দিয়ে না যে মনত থবৰ কাৰণে এই ল'ৰাটো আহিছিলে সৰু মৰু গাঁৱৰ পৰা মোক এটা লগ কৰিবৰ কাৰণে লগ কৰিব আহিছিলে যাতে অলপ ভাল হ'ল বুলি তোক কেনেকুৱা লাগিলে লগ কৰি মজা লাগিছে মই বৌ আহিলে আৰু বৌ কাৰণে অলপ গিফ্ট আনিছিলো প্লিজ আপোনাকো আনিছিলো এবাৰ পিন্ধি দেখাই দিয়ক প্লিজ 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 আৰু ভন্টিৰ কাৰণে আছে ভন্টিকো পিন্ধাই দিয়ক না চাওঁ একেলগে কেনেকুৱা দেখি ভন্টি ওলাই গ'ল সেইটো হয় বাৰু এয়া হয় একদম ফিটিং এতিয়া গম পালো যে মই অনা ফিটিং হয় আৰু মোৰ যে এইটো আছে অলপ গম পালো মই ভাবিছো ক্ৰেক হৈ আছে নহয় ভালে আছে মোৰ পুৰা ফিটিং হৈ আছে থেংক ইউ ছ মাচ মোক অলপ কথা মানি দিয়াৰ কাৰণে যে আপোনাৰ যাতে এতিয়াতো মই থাকিব ওলা যে আপোনাৰ দেহতে থাকিব যা মোক আনি দিয়া বস্তুটো সেইকাৰণে মই ভাবো যে মোক অলপ মিছ কৰিব আৰু নিশ্চয় 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 এতিয়াহে লাগিব দেই দাদা আৰু বৌয়ে মোৰ প্ৰেজেন্টটো ইয়াতে গিফ্টটো একচেপ্ট কৰিলে আৰু দেই তেনে বৌ সঁচাকে আপোনাৰ চাই বহুত ভাল লাগিলে যে আপোনাৰ ভিডিঅ' মই সদায় চাই থাকো তাৰ কথা কওঁ আমাৰ বৌ অলপো এটিটিউড নাই এতিয়া চাবলৈ বহুত ধুনীয়া আৰু কি কম মৰম লগা আৰু হয় 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 আৰু মোৰ বহুত থেংক ইউ ছ' মাচ মোক গিফ্ট একচেপ্ট কৰাৰ কাৰণে মোৰ প্ৰিয় বন্ধুসকল এতিয়া আমাৰ যোৱা সময় আহি গ'ল এতিয়া আমাৰ দুলাজ দাক এতিয়া বিদায় দিওঁ আমাৰ মৰমৰ দুলাজ দা বহুত মৰম লাগিলে আহি আৰু বৌকো লগ কৰিলো ভন্টিকো লগ কৰিলো আৰু আজিৰ কাৰণে বিদায় আকৌ কেতিয়া লগ পাম নাজানো কিন্তু মই এটা আপোনাক ৰিকুৱেষ্ট কৰিম আমাৰ ঘৰ কেতিয়াবা আহিব নিশ্চয় আপুনি যিমান মৰম কৰিছে আমি তাতকৈ বেছি আপোনাক মৰম দিম হ'লেও আপুনি যে ইমান মৰমৰ লগত আমাৰ লগত যে কথা পাতিলে তাৰ কাৰণে বহুত ভাল লাগিলে যে সঁচা কৈছো এওঁৰ নিচিনা ইউটিউবাৰ মই এতিয়া ভৱিষ্যতলৈকে মই ক'তো পোৱাও নাই আৰু ভৱিষ্যত পাওঁ সেইটো মই নাজানো কিন্তু দেই কিন্তু সঁচা কৈছো মোৰ দুলাজ দা এতিয়ালৈকে মই কোনো ইউটিউবাৰ ওচৰত যিমান ডাঙৰো হওক এতিয়ালৈকে মই ক'তো যোৱা নাই প্ৰথমবাৰ আপোনাৰ ওচৰত আহিছো আৰু সঁচা কৈছো প্ৰথমবাৰ অহাৰ পাছত মোৰ ইমান ভাল লাগিছে মনটো যে মানে এতিয়া ঘৰ গৈ আৰু মজা আৰাম লাগিব আৰু সঁচা কৈছো আপোনাৰ লগত লগ কৰি মানে বহুত ভাল লাগিলে বহুত ভাল কৈছে ন বহুত ভাল লাগিলে মই কেতিয়াও মিছা কথা নকওঁ দেই সঁচা কৈছো দুজনজা তেন্তে আজিৰ কাৰণে বাই আকৌ লগ পাম আপুনি অন্য এটা ভিডিঅ' লৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ ছ' মাচ আৰু বৌ আহিব আৰু লগতে আপোনাৰ অকণমানি মৰম লগা
পখিলাকো লৈ আহিব ঠিক আছে ঠিক আছে। ঠিক আছে থেংক ইউ ছ' মাছ তেন্তে বন্ধুসকল আজিৰ কাৰণে বিদায় লওঁ আজিৰ কাৰণে বাই বাই জয় অসম